সাম্প্ৰতিক যি অসমৰ সাংবাদিকতা ভাষাৰ সম্পদ ৰুচিবোধৰ প্ৰশ্ন আহি পৰিছে আপুনি মনোজ্ঞ বক্তৃতা প্ৰদান কৰিলে কি ক'ব মই এটা কথা নিশ্চিত যে আমাৰ গণতন্ত্ৰৰ বাকী তিনিটা স্তম্ভ একেবাৰে নিষ্ক্ৰিয় হৈ গ'লেও যদি আমাৰ একমাত্ৰ সংবাদ মাধ্যম যদি সুস্থভাৱে প্ৰচলিত হৈ থাকে তেতিয়াও অসমীয়া জাতিটো জীয়াই থাকিব। গতিকে এই সংবাদ মাধ্যমক সুস্থভাৱে জীয়াই ৰাখিবলৈ হ'লে আমাৰ সাংবাদিকসকলেও সুস্থভাৱে কাম কাজ কৰিব লাগিব। অভিযোগ আছে বহু সাংবাদিকে বহু ধৰণৰ বিপদগামী হৈছে বা অন্য ধৰণৰ কাম কাজত ব্যস্ত হৈছে, কিন্তু আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনা মই সকলো সাংবাদিককে আহ্বান জনাম যে আমিবোৰে আত্মসমালোচনা কৰোঁ আৰু আমি সাংবাদিকতাৰ আত্মাক বুজিবলৈ চেষ্টা কৰোঁ আৰু সেই অনুসৰি আমি আমাৰ কাৰ্যপন্থা যি ধৰণে লৈ যাম তাৰ ওপৰতে সাংবাদিকতাৰ ভৱিষ্যত নিৰ্ভৰ কৰিব। আৰু সাংবাদিকতা যেতিয়ালৈকে অক্ষত হৈ থাকিব, অসমীয়া সাংবাদিকতা যেতিয়ালৈকে অক্ষত হৈ থাকিব তেতিয়ালৈকে অসমীয়া ভাষাটোও জীয়াই থাকিব। বিশ্বৰ পটভূমিত আজি বহু ভাষা প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে একোটা ভাষাৰ মৃত্যু হৈছে বুলি আমি কোৱা হৈছে, আৰু সেইধৰণে বিশ্বৰ 6800টা ভাষা আজি মৃত্যুৰ মুখী যাত্ৰাত অগ্ৰসৰ হোৱা বুলিও কোৱা হৈছে। গতিকে তাৰ মাজত আমি অসমীয়া ভাষাটোক জীয়াই ৰাখিবলৈ হ'লে আমি একমাত্ৰই পন্থা আছে বুলি মই ভাবোঁ যে সেইটো হৈছে সংবাদ মাধ্যম। আমাৰ অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা কমি আহিছে, তাৰ পৰিৱৰ্তে হিন্দী আৰু বাংলা ভাষা কোৱা লোকৰ সংখ্যা বাঢ়ি গৈছে। গতিকে এই ক্ষেত্ৰত আমি সচেতনভাৱে আগবাঢ়িব লাগিব। আমি নিজৰ স্বাৰ্থও সুৰক্ষিত ৰাখিব লাগিব আৰু ঠিক সেইধৰণে আমি জাতিৰ স্বাৰ্থও ৰাখিব লাগিব, ভাষাৰ স্বাৰ্থও ৰক্ষা কৰিব লাগিব। ধন্যবাদ। আৰু ভাষাৰ সম্পদ আচলতে আমাৰ চব্জিত মেটাৰৰ এনেকুৱা ধৰণৰ আছিল যে বৰ্তমান যি অসমত বিশেষকৈ ফেচবুক পেজ চলোৱা পৰ্টেলৰ সাংবাদিক এনেধৰণৰ সাংবাদিকে অসমীয়া ভাষাটো যদি মানে সংকট কঢ়িয়াই আনিছে, তেওঁলোকৰ উচ্চাৰণ ঠিক নহয়, তেওঁলোকে ভালকে শব্দ প্ৰয়োগ কৰিব নাজানে, এইটো এটা সংকটো মানে সংবাদ মাধ্যমত আহিছে। এই সময়ত কি ক'ব? বানান বিভ্ৰাট হয়। অসমৰ প্ৰায়বোৰ সংবাদ মাধ্যমতে কোনো ধৰণৰ ভাষা চৰ্চা কৰা নহয়। ইলেক্ট্ৰনিক মিডিয়াই হওক বা আমাৰ নিউজ পৰ্টেলেই হওক বা আনকি অসমীয়া ছপা মাধ্যমসমূহতো ভাষা চৰ্চা কৰাৰ দেখা নাযায়। গতিকে এই কাৰ্যই মানে ভাষা চৰ্চা যেতিয়ালৈকে আমাৰ নহ'ব তেতিয়ালৈকে সঠিকভাৱে ভাষাটো উপস্থাপনো নহ'ব বা আমাৰ ৰাইজৰ কাষলৈও নাযাব। এতিয়া মন গ'লে কোনোবাই পৰ্টেল এটা খুলি নিজকে সাংবাদিক কৰি হৈছে, কিন্তু সঁচা অৰ্থত সেইসকল একাংশ মানুহৰ, সকলোৱে কথা কোৱা নাই, একাংশৰ কোনো ভাষাৰ প্ৰতি আনুগত্য নাই বা তেওঁলোকে ভাষাৰ প্ৰতি কিবা দায়িত্ববোধ প্ৰকাশ কৰিব লাগিব বুলি তেনেধৰণেও কোনো কথা নাভাবে। কোনোদিন জাতিৰ প্ৰতি দায়বদ্ধতা আছে বুলিও তেওঁলোকে নাভাবে। অথচ তেওঁলোকে সাংবাদিক হ'ব লাগে আৰু সাংবাদিকতাৰ যিটো শক্তি তাক ব্যৱহাৰ কৰি অন্য ধৰণে লাভালাভ অৰ্জন কৰিব লাগে। बाजाज कम्पानिनि बाइक सालायनो मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां। बेसेन नाङाजासे 5 लिटार पेट्रल, गंनै हेलमेट, सीट कभार, 12 टाइम्स वाशिं कुपन मोननो हागोन।